নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাম যে আপোনাৰ মোবাইল স্ক্ৰীনত যিটো ফেচবুক এপছ থাকে সেই এপছৰ কেনেদৰে নাম চেঞ্জ কৰিব পৰা যায়। তো আপোনালোকে ভিডিঅ'টো শেষ হোৱালৈকে চাই দিব, তেতিয়া গম পাব। কিয়নো বন্ধু কিছুমানে আধাতে এৰি থৈ যায় ভিডিঅ'টো, সেইকাৰণে তেওঁলোকে গম পোৱা নাযায়। আৰু আজিকালি দিনত ফেচবুকটো বহুতো আপডেট হৈ পৰিছে, বহুতো ছেটিংছবোৰ সলনি হৈ পৰিছে। সেই আপোনালোকক মই কৈছোঁ, ভিডিঅ'টো শেষ হোৱালৈকে বনি থাকিব, তেতিয়াহে গম পাব। তো দেৰি নকৰি ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেচবুকটো অন কৰিব। তাৰপাছত আপোনাৰ ছাইডত যিটো থ্ৰী ডট আছে, থ্ৰী ডটত ক্লিক কৰিব। তাৰপাছত আপোনালোকে একেবাৰে শেষত আহিব ছেটিং এণ্ড প্ৰাইভেচিত। তাতে আৰু দেখিব পাব তাৰ তলতে ছেটিং বুলি, ছেটিংছত চিম্পলকৈ ক্লিক কৰি দিয়ক। আপোনালোকে ইয়াতে দেখিব পাইছে আগতকৈ ফেচবুকটো বহুতো আপডেট হৈ গ'ল। আগতে ইয়াতে বেলেগ ধৰণৰ নাম আছিলে, এতিয়া বেলেগ আছে। এতিয়া চি মোৰ ইন একাউণ্ট চেণ্টাৰ আছে, আগতে এড একাউণ্ট এনেধৰণৰ আছিলে। তো ইয়াতে পাৰ্চনেল ডিটেইলছ, পাছপৰ্ট এণ্ড চিকিউৰিটি এণ্ড আমি ইয়াতে যিকোনো এটা ক্লিক কৰি দিলে হৈ যাব। ইয়াত অলপ ৱেইট কৰি কিনি আপোনাৰ যিটো প্ৰফাইল আহিছে, প্ৰফাইলত ক'তো ক্লিক নকৰি আপুনি ডাইৰেক্ট প্ৰফাইলত ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। তাৰপাছত আপোনালোকৰ ইয়াতে এড একাউণ্ট আহিছে, এড একাউণ্টত ক্লিক নকৰি আপোনাৰ ফেচবুক যিটো হেৰি হয় প্ৰফাইল, তাত ক্লিক কৰিব। ইয়াতে আহিব ইউজাৰ নেম, ইউজাৰ নেম, তো প্ৰফাইল পিকচাৰ এভেটাৰ এনেধৰণৰ আহিছে নাম। তো আপোনালোকে নামত ক্লিক কৰি দিব। তো ইয়াতে মোৰ যিটো নেকি চিনাকি বুলি আছে আৰু লাষ্টত আছে মই। চ' আমি এতিয়া এইটো চেঞ্জ কৰিম। আপোনালোকে চাওক, মোৰতো চেঞ্জ কৰা আছে অলৰেডি। মই যিটো নাম দিছোঁ সেইটো মই চেঞ্জ কৰিম আপোনালোকৰ কাৰণে, যিটো ভিডিঅ'টো বনাইছোঁ যিহেতু। চ' ইয়াতে মই লিখিম মোৰ নামটো মাধৱ। তো আমি ইয়াতো লিখিব পাৰোঁ। ইয়াতে কি আছে মডেল নেম, ইয়াতো মই লিখি দিছোঁ আপোনালোক দেখাবলৈ। একচুৱেলি যিকোনো এটা লিখিলে হয় মাধৱ। আৰু লাষ্টত শ্বৰ নেম হৈছে মইতো এইটো মই কাটি দিছোঁ, এইটো মই বেলেগ লিখিছোঁ, যিকোনো আৰু JN লিখি দিছোঁ যাওক। তাৰপিছত আপোনালোকক আৰু তাৰপাছত ৰিচিপ্ট চেঞ্জত কৰি দিব। আৰু ইয়াৰ পাছতে আপোনালোকে যিটো দেখিছে, ইয়াতে মই দুটা নাম দিছিলোঁ যিহেতু মাধৱ JN, আৰু এটা আহিছে মাধৱ JN, আৰু এটা আহিছে JN মাধৱ। চ' আপোনালোকে যিটো মানে পচন্দ কৰে সেইটোৱে ইয়াত হ'ব। মই মাধৱ JNটো মানে লগাম, তো মই তাতে ক্লিক কৰিম। এতিয়া আপোনালোকক আৰু এটা কথা কওঁ, মন দি কথাটো শুনিব, কাৰণ ইয়াতে লিখা আছে যে আমি এই নামটো আজি যদি চেঞ্জ কৰি দিওঁ, কিন্তু দ্বিতীয়বাৰ আমি 60 দিনৰ পাছতে আমি আকৌ চেঞ্জ কৰিব পাৰিম মানে। তো সেইকাৰণে আপোনালোকে নিজৰ নামটো ভাবি গুণি একেচতে চেঞ্জটো কৰিব। তো এইখিনি হোৱাৰ পাছতে আপোনালোকে ছেভ চেঞ্জত কৰি দিব, ছেভ চেঞ্জ অ'কে কৰি দিব। তো আপোনাৰ নাম সম্পূৰ্ণৰূপে চাওক, আপোনালোকে দেখিব পাইছে মাধৱ JN বুলি হৈ গ'ল। আগতে আছিলে মোৰ চিনাকি, মই এতিয়া মাধৱ JN। আপোনালোকক মই বেক আহিখিনি দেখাম এতিয়া। মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনাৰ নিজৰ নামটো ফেচবুকত সলাব পাৰিলে বুলি। তো যোনে পাৰিলে প্লিজ মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। চাওক, এতিয়া বৰ্তমান চিনাকি মই কৈছোঁ। আমি যদি একবাৰ এইটো পেজটো এনেধৰণে উৰাই দিওঁ, তাৰপিছত আকৌ পুনৰ ক্লিক কৰি আকৌ অ'পেন কৰোঁ, তেতিয়া আপোনালোকক দেখাব যে এয়া চাওক মাধৱ JN বুলি ইয়াতে আহিছে। তো এয়া চাওক মাধৱ JN। তো আপোনাৰ ভিডিঅ'টো চাই কেনেকৈ ভাল লাগিলে, যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে ডেইলি আপডেট পাই দিব, সেইকাৰণে বেল আইকনটো দবাই থৈ দিব ছাবস্ক্ৰাইব কৰি। থেংক ইউ।